আজি ভাত সাজৰ লগত খাবলৈ ৰান্ধিলোঁ কণী আলু বিলাহী দি ৰন্ধা এখন তৰকাৰী। সকলোকে নমস্কাৰ জনাই পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মোৰ অন্য এটা ৰেচিপি। ৰেচিপিটো বনোৱাৰ আগেয়ে চাই লওঁচোন আহক আমাৰ পৰিৱেশটো আৰু মই কিনো কৰিলোঁ তাকে ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আহক শেষলৈকে চাওঁ মোৰ ভিডিঅ'টো। এয়া চাওকচোন ৰাতিপুৱাই শুই উঠি কেনেকুৱা পৰিৱেশ। এয়া ৰাতিপুৱাই শুই উঠি আকাশখন দেখিছেনে, একেবাৰে ডাৱৰ ডাৱৰ হৈ আছে আৰু এইকেইদিনটো বতাহ ধুমুহা মাৰিয়ে আছে, বিজুলী ঢেৰেকণি এইবিলাক হৈয়ে আছে। ঠায়ে ঠায়ে বহুত বেছি বৰষুণো দিছে, আকৌ শিল বৰষুণো পৰিছে। আৰু ৰাতিপুৱাই শুই উঠি চাবলৈ গ'লোঁ মোৰ বাৰীখন, কাৰণ ৰাতি বহুত বেছি বৰষুণ আৰু বতাহো দিছে। সেয়ে ভাবিলোঁ পুলিবিলাক কি হৈ আছেনো ঠিকনা নাই। এয়া চালোহি, এয়া জলকীয়া কেইজোপা ইফাল সিফাল হৈ আছে আৰু অলপ তাকো অকণমান ঠিক কৰি দিলোঁ। আৰু এয়া তিয়ঁহ ৰুইছিলোঁ, তিয়ঁহজোপাও তেনেই সৰুতে চাপৰতে এয়া লাগিবলৈ লৈছে আৰু এজোপাও বাৰু একো হোৱা নাই। আৰু বাৰীখনৰ ইফালে সিফালে চালোঁগৈ, অকণমান ইফাল সিফাল হৈছে আৰু বস্তুবিলাক। লাও এজোপাও দিয়া আছে, এজোপা লাওজোপাও এনেকৈ বগাই গৈছে, এজোপাও বাৰু একো হোৱা নাই। এয়া বাৰীখন চাই সামৰি আৰু বাৰীৰ পৰা আহি আগফালে আহিলোঁ আৰু দেখিলোঁ এয়া কাৰ্তিকে টবিৰ লগত খেলি আছে। ইও ৰাতিপুৱাই শুই উঠে মানুহৰ লগতে। আজি বতৰটো ইমান বেছি ডাৱৰীয়াও কৰা নাই, অকণমান মুকলিয়ে কৰিছে আৰু সিহঁতি খেলি আছে চোতালতে। আৰু বিলাহী আলুৰ যি তৰকাৰী বনাম বুলি ভাবিছোঁ তাৰ লগত এতিয়া বিলাহী লাগিব। সেয়ে আহিলোঁ বাৰীলৈ আৰু বাৰীৰ লগতে এয়া শাকনিৰ লগতে ফুলনিও দেখিছেনে, ফুলবোৰ ফুলি আছে কিমান সুন্দৰকৈ এইখিনি। আৰু তাৰ মাজে মাজে বিলাহী গছো আছে, সেয়ে মই বাৰীলৈ আহিলোঁ বিলাহী ছিঙিবলৈ। এয়া ফুলনিও লগতে শাকনিও আৰু ইয়াতে জলকীয়া জোপাও মোৰ ৰুই থোৱা আছে। এজোপা এতিয়া পানী পাই খুব লাগিছে আৰু ইয়াত দেখিছেনে কেনেকুৱা গোল গোল একেবাৰে বগৰীটোৰ নিচিনা। আৰু ইয়াৰে জলকীয়াও ছিঙি ল'লোঁ এনেকৈ। আৰু এয়া বিলাহীও আছে, মই বিলাহীও ছিঙিবলৈ আহিছোঁ বিশেষকৈ। আৰু ঘৰৰ বাৰীৰ বস্তু যিহেতু খায়ো ভাল লাগে আৰু ছিঙিও ভাল লাগে। আৰু এইজোপা হ'ল কণ বিলাহী আৰু এই বিলাহীজোপা মই অলপ দিনৰ আগতে আপোনালোকক ভিডিঅ' এটা দিছিলোঁ, যিটো চাংখন মই নিজে দি লৈছিলোঁ বাঁহেৰে। আৰু এতিয়া ইমান ধুনীয়াকৈ লাগিছে বিলাহীখিনি, অকণো বেয়া হোৱা নাই আৰু ওপৰত উঠি আছে যিহেতু সেইকাৰণে ভাল হৈ আছে বিলাহীবিলাক। আৰু এয়া কণ বিলাহী ছিঙি ল'লোঁ এনেকৈ। আৰু এতিয়া ৰান্ধোগৈ আহক আজিৰ ৰেচিপিটো আৰু আমাৰ ৰান্ধনীশাললৈ। দুপৰীয়া ভাত সাজৰ কাৰণে ৰান্ধিবলৈ গ'লোঁ আৰু দেখিলোঁ কণী 3টা আছে হাঁহজনীয়ে পৰা ঘৰৰে, আৰু কণীকেইটা বইল কৰি ল'লোঁ। আৰু এতিয়া চিন্তা কৰিলোঁ কি কৰোঁ, তাকে তৰকাৰী এখন বনাওঁ বুলি ভাবিলোঁ। কণীকেইটা দুফাল দুফাল কৰি ল'লোঁ আৰু আলুৰ লগত বনাই ল'লোঁ এনেদৰে। বইল কৰি লোৱা হাঁহ কণীকেইটা এনেকৈ দুফাল দুফাল কৰি ল'লোঁ। আলু দুটা দুখৰ দুখৰকৈ এনেদৰে কাটি ল'লোঁ আৰু লগতে বিলাহী কেইটামানো লৈ ল'লোঁ। আৰু এয়া ল'লোঁ আদা নহৰু আৰু জলকীয়া আৰু লগতে পিঁয়াজো। আৰু এয়া অলপ মছলা ল'লোঁ, জিৰা এচামুচ, ধনিয়া এচামুচ, হালধি এচামুচ আৰু এইখিনি মছলা ল'লোঁ। আৰু এয়া কেৰাহীত তেল দি ল'লোঁ আৰু তেল দি এতিয়া ফালি লোৱা যি কণীকেইডোখৰ আছিলে গোটেই কণীকেইডোখৰ এনেকৈ ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে। আৰু সেই তেলখিনিতে এয়া আলুকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ এনেকৈ। আৰু আলুখিনি ফ্ৰাই কৰাৰ পিছত এয়া আদা নহৰু বটা আৰু পিঁয়াজ গোটেইখিনি ইয়াতে আকৌ এবাৰ ভাজি ল'লোঁ এনেদৰে। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এয়া দি দিলোঁ ইয়াতে যি মই বিলাহী আনিছিলোঁ, বিলাহী কটাখিনি গোটেইখিনি ঢালি দি আৰু এতিয়া অলপমান সময় এইখিনি ভাজি ল'লোঁ এনেকৈ। আৰু এতিয়া এয়া গুড়ি মছলাখিনি এনেকৈ পানী অকণমান দি গুলি ল'লোঁ। আৰু গুলি লৈ এতিয়া এইখিনি যিখিনি ভাজিছিলোঁ বিলাহী পিঁয়াজ ৰচুন তাৰ ওপৰতে ঢালি দিলোঁ। মছলাৰ যি মিশ্ৰণটো আছিলে এনেদৰে ঢালি ল'লোঁ। আৰু মিশ্ৰণটো এনেকৈ অলপ সময় লৰাই দিলোঁ। তাৰপিছত ইয়াতে দি ল'লোঁ নিজৰ প্ৰয়োজন অনুসৰি নিমখ। আৰু তাতে আৰু অকণমান পানী ঢালি অলপ উতলাই ল'লোঁ। উতলাই লোৱাৰ পিছত এয়া উতলি থাকোঁতে ঢালি দিলোঁ যিখিনি ফ্ৰাই কৰি লৈছিলোঁ আলু, এয়া উতলাই লৈছোঁ আকৌ এবাৰ। আৰু এতিয়া উতলি থকা যি
বনাইছিলোঁ গ্ৰেভিখিনি আলুৰ লগত বিলাহী দি, সেইখিনি প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া ইয়াতে ঢালি দিলোঁ মোৰ এই ফালি লৈ ফ্ৰাই কৰি থোৱা হাঁহ কণী, যি কণী ফ্ৰাই আছিলে গোটেইখিনি এনেকৈ ঢালি দিলোঁ। আৰু এতিয়া আকৌ অকণমান সিজাই ল'ম। সিজিলে আৰু সিজাই শাককণ যেতিয়ালৈকে ডাঠ নহয় অকণমান ৰাখিম। ৰাখি এয়া হৈয়ে গ'ল মোৰ কণীৰ যি আঞ্জা বনাইছিলোঁ। আৰু এনেকৈ ফালি লোৱাৰ কাৰণে খাবলৈ গোটা কণীতকৈ বহুতখিনিয়ে টেষ্টি হয়। আৰু গোটা যিটো কণীৰে আমি দম বনাওঁ প্ৰায় ঠিক এনেকুৱাই একেই হয়। এয়া মই মাত্ৰ ফালি লৈছোঁ। আৰু ফালি ল'লে কেতিয়াবা হঠাতে কোনোবা ওলাই দিলে তাৰে পিচ দিবলৈও মানে কম নহয় আৰু ধুনীয়াকৈ হৈ যায়। এডোখৰ কৰি দিওঁ বুলি ক'লেও 3টা কণী এতিয়া 6ডোখৰ হ'ল। 6জন মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যাব। নহ'লেও 2টুকুৰকৈ খালেও হ'ব বা 3টুকুৰকৈ খালেও হ'ব, যেনেকৈ যোনে মন যায় খাব পাৰে। আৰু মই কথাটোহে কৈছোঁ। আৰু মোৰ ৰেচিপিটো ইয়াত তৈয়াৰী হৈ গ'ল এতিয়া। আৰু এতিয়া দুপৰীয়া ভাত সাজ এয়া কণীৰ লগত খাবলৈ। আপোনালোকে হয়তো এনেদৰে বনাই খায়েই, আৰু যিবিলাকে খোৱা নাই তেওঁলোকে বনাই খাই চাবচোন, খাবলৈ বহুত ভাল লাগে। আৰু বাতি খালে আতি যায়, এনেদৰে ফালি ল'লে কেইবাজনেও একেলগতে খাব পৰা যায়। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে নিশ্চয় ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই। আৰু এইখিনিতে এটা কথা কৈ থওঁ, মোৰ এই ভিডিঅ'টো যোৱাকালি বনোৱা আৰু ৰাতি বহুত বেছি কামত বিজি হৈ থকাৰ কাৰণে আপলোড কৰিব নোৱাৰিলোঁ। সেয়ে আজি দিলোঁ। আপোনালোকে বেয়া নাপাব, সময়ৰ বহুত অভাৱ মোৰ। ভিডিঅ'বোৰ বনাওঁ কিন্তু আপলোড কৰিবলৈ টাইম নাপাওঁ। আৰু আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। পুনৰ শেষত ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। ভগৱানে আপোনালোকক কুশলে ৰাখক, মংগলে ৰাখক, সকলোৰে ভাল হওক তাৰে কামনাৰে